ইছৰাম ৰুমটো চাচোন একেবাৰে জাত নাইকিয়া কৰি থৈ দিছে। বস্তু কাপোৰ কানি য'তে ত'লে পেলাই ৰুমটো অৱস্থা নাইকিয়া কৰি থৈ দিছে। মই অকলে ৰাতিপুৱাৰে পৰা এজনী মানুহে কিমান কাম কৰিম হে? ৰাতিপুৱাৰে পৰা ভাত বনোৱা, শাক বনোৱা, ঘৰ মোচা, কাপোৰ ধোৱা সকলোখিনি কাম থাকে। তেহেঁতি বাৰু নিজৰ ৰুমটো নিজে চফা কৰি ল'ব নোৱাৰেনে বাৰু? পঢ়া শুনা নামততো নাই। লকডাউন বুলি পঢ়িবলৈ এৰিলে, খাবলৈ এৰিলে, একো কৰিবলৈ মন নকৰে। খালি টিভি আৰু মোবাইল এই দুটা বাদে বাকী একো চিনি নাপায়। ইয়াক আজি মই দিলোৱে। ঐ ধুন এফা কি হ'ল? মই এনেকৈ চিঞৰি আছা যে? মই অথনিৰ পৰা ইমান চিঞৰি আছা, কিবা এটা কৰি আছিলোঁ, কেলে এনেকৈ চিঞৰি আছা? কি চিঞৰি আছা ক'বলৈ আহিছ হে? ৰুমটো চাচোন কেনেকৈ জাত নাইকিয়া কৰি থৈছে। আগতে আমি নিজৰ কামবোৰ চব নিজে কৰোঁ, কোনো ক'বই নালাগে। তহঁতৰ আজিকালি চব কৰি দিলেও শান্তি নাই। সোনকালে ৰুমটো পটাপট চফা কৰ, নহ'লে কিন্তু পাবি। মই কৈ দিলোঁ কিন্তু। হ'ব কৈছোঁ নহয়, ইমান কৈ থাকিব নালাগে একেটা কথাকে। কৈছোঁ হয় দেই, আজিকালি ল'ৰা ছোৱালীবোৰ আৰু টিভি আৰু মোবাইলটো বাদে যেন বাকী একো চিনি নাপায়। ভাত খাওঁতেও সেই মোবাইলটো চাইহে ভাতকেইটা খাব পাৰে। টিভি চাওঁতে, কিতাপ পঢ়িবলৈ ক'লেতো আৰু কথাই নাই। টিভি আৰু ক'লে মানে সিহঁতৰহে বেছি কথা। দেখিছেনে বাৰু গোটেই একদম ৰুমটো কেনেকুৱা অৱস্থা নে? মই ক'ব লগা হ'ল কেলে? আগতে আমি নিজৰ কামবোৰ নিজে কৰোঁ। আজিকালি চাচোন সিহঁতক প্ৰত্যেকটো কথাই কৈ দিব লাগে। ৰাতিপুৱাৰে পৰা কি কাম কৰিছ হে? ক'বলৈ আহিছে যে ইমান তহঁতৰ মুখবোৰ চোকা। ৰাতিপুৱাৰে পৰা মই কাম কৰি লেবেজাৰ হৈ গৈছোঁ, আৰু তহঁতৰ মানে মুখবোৰ বেছিহে চলে। অনলাইনত কুৱেশ্যন আনচাৰবোৰ দিয়া আৰম্ভ কৰিছে। তহঁতৰ পঢ়াৰ নামত নাই। সেইবোৰকে বোলে টুকি মেলি লিখোচোন নাই। কুৱেশ্যন আনচাৰবোৰ আমিহে লিখি দিব লাগে। মাকবিলাকৰ সেইবোৰ কাম। তহঁতৰ যে সঁচাকৈ একো কাম নাই। পঢ়িবলৈও মন নকৰ, খাবলৈও মন নকৰ। কি যে হ'ব আৰু তহঁতৰ পৰা উপায় নাইকিয়া হৈছে আৰু। আগতেতো আমি এনেকৈ চব নিজৰ কামবোৰ নিজে কৰিছিলোঁ। স্কুলো গৈছিলোঁ, নিজৰ কাম নিজে কৰি পঢ়া শুনা চব তেনেকৈ কৰিলোঁ। কি বুলি কয় এইবোৰ? তহঁতৰ নিচিনাকৈ আমাক মানুহে ক'ব লগা নহয়। আমাৰ মা দেউতাই আজিকালিলৈকে এইবোৰ কৈয়ে নাপালে। হ'ব আজিৰ পৰা কৰিম মা, ইমান কৈ থাকিব নালাগে তুমি। আৰু কি বুলি কয়, মোবাইলবোৰ চাই চকুকেইটা ধ্বংস কৰিবি। চকুকেইটা একেবাৰে আমাৰ শৰীৰৰ ভিতৰত চবতছে কোমল হয়, গম পাওঁ নে নাপায়? সেই চকুকেইটা গ'লে আৰু হ'ল আৰু তহঁতৰ চকুকেইটা তহঁতৰ মোবাইলটোৱে খাব। তহঁতৰ চকুৰ ৰশ্মি গোটেইখিনি নিব মোবাইলটো। কথা ক'লে বুজি নাপাওঁ হা? মা হ'ব ইমান বকি থাকিব নালাগে। একদম মোৰ কাণ খোলা হৈ গৈছে। কাণ খোলা হৈ আছে ক'বলৈ আহিছ হে? দুই এটা কথা ক'লে শুনিব নোৱাৰে। তহঁতৰ যে আজিকালি সঁচাকৈ আৰু মই বৰ অশান্তিহে পাইছে। স্কুলবোৰ কেতিয়াকৈ খুলিব সেইটোহে ভাবি আছোঁ আৰু। খেলো খেলিব সেই মোবাইলতে, চব মোবাইলতে। সিহঁতৰ টিভিও চাব মোবাইলত, আৰু বোলে খেলো খেলিব মোবাইলত, চব সিহঁতৰ মোবাইলতে। পঢ়াও হেনো মোবাইলতহে হয় বুলি। তেহেঁতৰ চব মোবাইল। আগতে আমি কি এইবোৰ নাজানো দেই। আগতে কিন্তু আমাৰ এনেকুৱা নাছিলে আকৌ। হ'ব এতিয়া বেছিকৈ কথা কৈ থাকিব নালাগে। কামবোৰ চফা কৰ পটাপট। চফা কৰি আৰু বেলেগ কাম আছে বাহিৰত অকণমান মই গছ পুলি ফুল পুলি কেইটামান ৰুম বুলি আহিছোঁ, তাতো মোক সহায় কৰি দিবি। পটাপট এইখিনি কাম কৰি ল। বেছি কথা মানে। হ'ব কৰিছোঁ মা, তুমি যোৱা, মই গৈ আছোঁ। মই আহিছোঁ, তই পটাপট ঘৰৰ কামকেইটা কৰি বাল্টিং এটাত পানী লৈ মই আগফালে ফুল পুলি কেইটামান ৰুম বুলি আহিছোঁ। পটাপট মই পটাপট কৰি গৈ আছোঁ মা, তুমি যোৱা। নমস্কাৰ বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পালে আৰু আপোনালোকে যদি পিছলৈও মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনৰ আপডেটসমূহ পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ যায়।